ৰেপিষ্ট মেণ্টেলিটি দিল্লী আৰক্ষীৰ মাজত সোমাই আছে, পোছাক পিন্ধি আছে, আৰু সেই ৰেপিষ্ট মেণ্টেলিটিৰ মানুহে আমাক সুৰক্ষা দিব। কোনোবা যুৱতী প্ৰাইভেট পাৰ্টত লাঠিৰে খুচি দিবলৈ চেষ্টা কৰে আৰু তাৰ ঠিক এক মুহূৰ্তৰ পাছতেই আন এগৰাকীলৈ চাই এইদৰে হাঁহি হাঁহি কথা ক'ব পাৰে, তেনেহ'লে ই ৰেপিষ্ট মেণ্টেলিটি সূচায়। এইগৰাকী IPS লম্বা, এইগৰাকী IPSক দেখাৰ পাছত আপোনাৰ সেই মনৰ পৰা সেই শ্ৰদ্ধা আঁতৰি যাব, সেই ভয় আঁতৰি যাব আৰু কেৱল ঘৃণা উপজিব। মই অন্ধ নহয়, মই অন্ধ না ভক্ত হয় না মই অন্ধ সমৰ্থনকাৰী হয়। আৰক্ষীয়ে লাঠিত গজাল সোমাই লৈছে। চিৰিয়াছলি এয়া টেৰৰিষ্টৰ লগত যুদ্ধ নেকি? এই কেইবাগৰাকীও ব্যক্তিক আপুনি দেখিব যাৰ পুলিচৰ ড্ৰেছ নাই, বহি আছে, হাতত লাঠি লয়। আপুনি কাণত কাণফুলি দেখিব, হেয়াৰ ষ্টাইল দেখিব, বিয়াৰ্ড ষ্টাইল দেখিব। লাল্লান টুপৰ সাংবাদিকক প্ৰহাৰ কৰিছে কাৰণ লাল্লান টুপৰ সাংবাদিকে সুধিছিল আপোনাৰ ড্ৰেছ কিয় নাই। খুব স্বাভাৱিক, শিক্ষামন্ত্ৰীৰ ৰেজিগনেশ্যন, পদত্যাগ বিচাৰিছে, কাৰণ একাউণ্টেবিলিটি লাগে। কোনোবাইতো ৰেছপনচিবিলিটি ল'ব লাগিব। বামপন্থী কংগ্ৰেছ সকলে হাইজেক কৰি এটা নতুন পাৰ্টি খোলাৰ এজেণ্ডাৰে গোটেই প্ৰতিবাদটো আগবঢ়াই লৈ গৈছে। মানি ললো এই প্ৰতিবাদ বেয়া, এই প্ৰতিবাদ কৰিবলৈ অহা মানুহসকলৰ এটা এজেণ্ডা আছে, গোপন এজেণ্ডা আছে। তেনেহ'লে হোৱাট ইজ দ্য সলিউশ্যন? যে আপুনি আহিবনে ৰাজপথত? কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদক আপুনি সমৰ্থন কৰক বা নকৰক, যদি আপুনি CJPৰ এগেইনষ্ট পাৰ্টি বা যদি আপুনি CJPৰ ছাপোৰ্টাৰ পাৰ্টি, আপোনাৰ দুই পক্ষৰ বাবে এই ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ। কক্ৰোচ জনতা পাৰ্টিৰ কি হিডেন এজেণ্ডা আছে? সোনম ৱাংচুক বা অভিজিত দীপকেৰ কি ব্যক্তিগত স্বাৰ্থ আছে প্ৰতিবাদৰ লগত, বা কংগ্ৰেছ আপে কিদৰে এই প্ৰতিবাদক হাইজেক কৰিব বিচাৰিছে, তাতকৈ বহুত ডাঙৰ এটা বিষয়বস্তুৰ ওপৰত কথা পাতিব বিচাৰিছো। বৰ্তমান যন্তৰ মন্তৰত কি পৰিৱেশ দেখিবলৈ পাইছে আৰু প্ৰতিবাদৰ দিনটো যন্তৰ মন্তৰত এটা কি ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হল সেয়া সকলে দেখিছে। বহুতে সমালোচনা কৰিছে যে এয়া টেৰৰিষ্ট, এয়া পাকিস্তান বা বিদেশী ফাণ্ডৰ দ্বাৰা পৰিচালিত এটা আন্দোলন, এই আন্দোলন বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে, হেন তেন। অকে, অকণমান সময়ৰ বাবে মই অনুৰোধ জনাইছো, যদি আপুনি CJP বা এই প্ৰতিবাদৰ সমৰ্থন কৰে তেতিয়াও অকণমান সময়ৰ কাৰণে আমি ভাবি লওক, বা সকলোৱে আমি ভাবি লওঁ আহক যে হয় এই প্ৰতিবাদ বেয়া, এই প্ৰতিবাদ বিপথে পৰিচালিত হোৱা, এই প্ৰতিবাদ আচলতে এটা যি মূল দাবী, এই মূল দাবীৰ পৰা বিপথে পৰিচালিত হৈছে। তথাপিও যন্তৰ মন্তৰত যি ঘটনা হৈ গ'ল, তাৰ পাছত আমি দেশবাসীয়ে কিন্তু ভাবিব লাগিব, আমি দেশবাসীয়ে কিন্তু জাগ্ৰত হ'ব লাগিব। কিয়নো এই ধৰণৰ যদি পৰিস্থিতি সঁচাকৈ হয়, তেনেহ'লে দেশৰ ভৱিষ্যত কোন দিশে? কল্পনা কৰক, যিকেইটা ভিডিঅ' ফুটেজ আহিছে, সেই ভিডিঅ' ফুটেজ কেইটা চাই অন্তৰাত্মা কঁপি উঠিছে। আমাৰ ভাৰতৰ পুলিচ ব্যৱস্থাত সঁচা অৰ্থত আমাৰ দেশত পুলিচৰ গুণ্ডাৰাজ আৰম্ভ হৈ গৈছে নেকি, এই কথা ভাবিবলৈ বাধ্য হৈছো। এটা দুটা ভিডিঅ' নহয়, মাল্টিপল ভিডিঅ'জ। এইটো কথা সঁচা হ'ব পাৰে বা এইটো কথা বেয়া, আমি কণ্ডেম কৰিম যে পুলিচলে যদি শিলগুটি নিক্ষেপ কৰিছে, পুলিচক যদি আইন অমান্য কৰি কিবা এনেকুৱা আইন হাতত তুলি লৈছে, বেয়া কথা। কিন্তু সেই বেয়া কথা, এই প্ৰতিবাদৰ বিষয়বস্তু বেয়া, এই প্ৰতিবাদকাৰীসকল বদমাছ, এই গোটেই বিষয়টোতকৈ মোৰ বাবে আটাইতকৈ ডাঙৰ বিষয়বস্তুটো হৈছে যে পুলিচৰ গুণ্ডাৰাজ। যেতিয়া এটা ভিৰে সংসদ ভৱনলৈ আহিব আৰু তাক পুলিচে ৰখাব, আৰু পুলিচে নৰখালে লাঠি চাৰ্জ কৰিব, আইন কৰিব, ইয়াত কোনো আপত্তি নাই, কৰিবই লাগিব। সংসদ ভৱন সাধাৰণ বস্তু নহয় দেশৰ। সংসদ ভৱনলৈ যাওঁ বুলি কোনো গুচি যাব নোৱাৰে। সংসদ ভৱন হাই চিকিউৰিটি জোন, পুলিচে ৰক্ষণাবেক্ষণ দিবই লাগিব, লাঠি চাৰ্জ কৰি হলেও দিব লাগিব, কন্দুৱা গেছো নিক্ষেপ কৰিব লাগিব প্ৰয়োজন সাপেক্ষে। কিন্তু সেয়া কৰিবলৈ গৈ তাৰ আলম লয় পুলিচে যদি কোনোবা যুৱতী প্ৰাইভেট পাৰ্টত লাঠিৰে খুচি দিবলৈ চেষ্টা কৰে আৰু তাৰ ঠিক এক মুহূৰ্তৰ পাছতেই আন এগৰাকীলৈ চাই এইদৰে হাঁহি হাঁহি কথা ক'ব পাৰে, তেনেহ'লে ই ৰেপিষ্ট মেণ্টেলিটি সূচায়। কি কৈছো? ৰেপিষ্ট মেণ্টেলিটি। আৰু ৰেপিষ্ট মেণ্টেলিটি দিল্লী আৰক্ষীৰ মাজত সোমাই আছে, পোছাক পিন্ধি আছে, আৰু সেই ৰেপিষ্ট মেণ্টেলিটিৰ মানুহে আমাক সুৰক্ষা দিব।
মোৰ কাৰণে পুনৰ কৈছো যে CJP মোৰ কাৰণে মেটাৰ নহয়, কংগ্ৰেছ মোৰ কাৰণে মেটাৰ নহয়, BJP মোৰ কাৰণে মেটাৰ নহয়। এই প্ৰটেষ্টত কোনে বিপথে পৰিচালিত কৰিব আহিছে, কোনে নিটৰ ফুল ফৰ্মো নাজানি প্ৰতিবাদ কৰিব আহিছে, মোৰ কাৰণে একো ডাঙৰ কথা নহয় এইবোৰ। সঁচা কথা কৈছো, মোৰ কাৰণে আটাইতকৈ ডাঙৰ চিৰিয়াছ বিষয় এইটো। आप कौन सा ड्रेस में आप कौन है? आप कौन है? फिर आपके हाथ में डंडा कैसे है? आपके हाथ में डंडा कैसे है? सर इनके हाथ में डंडा कैसे? ये कौन है? ये कौन है? सर आप कौन है? सर आप कौन है? हाँ আজি মই প্ৰতিবাদৰ কথা পাতিব বিচৰা নাই, প্ৰতিবাদৰ ঊৰ্ধত গৈ প্ৰতিবাদক লৈ যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ ওপৰত কথা পাতিবলৈ চেষ্টা কৰিছো। এটা ভিডিঅ' ফুটেজ আপোনালোকক দেখুৱালো, 2 নম্বৰ ভিডিঅ' আপোনালোকে চাওক। এগৰাকী পুলিচ অফিচাৰ, IPS অফিচাৰ, IPS বুলি ক'লেই সাধাৰণতে এটা ৰেছপেক্ট আহে। কিমান কষ্ট কৰি কিমান পঢ়ি এগৰাকী IPS বিষয়া হ'ব পাৰি সেয়া সকলোৱে জানে। গতিকে IPS বুলি ক'লে এটা ভয় আহে, এটা ৰেছপেক্ট আহে, এটা শ্ৰদ্ধা আহে। কিন্তু এইগৰাকী IPS লম্বা, এগৰাকী IPSক দেখাৰ পাছত আপোনাৰ সেই মনৰ পৰা সেই শ্ৰদ্ধা আঁতৰি যাব, সেই ভয় আঁতৰি যাব আৰু কেৱল ঘৃণা উপজিব। মই পুনৰ কৈছো, এটা ভিৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষী কঠোৰতকৈ কঠোৰ হোৱাৰ প্ৰয়োজন হৈ পৰে, বা এয়া এটা কঠিন সত্য আমি একচেপ্ট কৰিব লাগিব। আৰক্ষীয়ে লাঠি চাৰ্জ কৰিব, আৰক্ষী কাকো নাচায়, এফালৰ পৰা লাঠি চাৰ্জ কৰি যাব, কিয়নো ভিৰ নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব থাকে আৰক্ষীৰ। তাতে আৰু যদি কথা আহে সংসদ ভৱনৰ, নিশ্চয় কৰিব। মোৰ একো তাক লৈ মই সমালোচনা নকৰো, কাৰণ মই অন্ধ নহয়, মই অন্ধ না ভক্ত হয় না মই অন্ধ সমৰ্থনকাৰী হয়। কিন্তু কথা হ'ল সেই IPS গৰাকীয়ে চাওক, এগৰাকী যুৱতী থিয় হৈ আছে, এই যুৱতীগৰাকী কিন্তু সাংঘাতিক কিবা এটা আইন উলংঘন কৰি মানে উৎপাত কৰি থকা নাই। IPS গৰাকী আগবাঢ়ি গৈছে, এটা চৰ সোধাইছে। এগৰাকী মেল পুলিচে এগৰাকী যুৱতীক এইদৰে চৰ সোধাব পাৰেনে? তাতে আৰু এগৰাকী IPS বিষয়া চৰ সোধাইছে। এনেকুৱা IPS বিষয়াক লৈ আপুনি এনেকুৱা IPSৰ ওপৰত দেশৰ ভৱিষ্যত, এনেকুৱা পুলিচক আপুনি ৰেছপেক্ট কৰিব? 3 নম্বৰ ভিডিঅ' ক্লিপ চাওক এইবাৰ। মাল্টিপল ভিডিঅ'ছ আহিছে যে আৰক্ষীয়ে লাঠিত গজাল সোমাই লৈছে। চিৰিয়াছলি এয়া টেৰৰিষ্টৰ লগত যুদ্ধ নেকি? এয়া সন্ত্ৰাসবাদীৰ লগত যুদ্ধ নেকি? এটা ভিৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা আছে, মই বাৰম্বাৰ কৈছো। আইন উলংঘন কৰিছে, ভিৰ লাঠি চাৰ্জ হ'ব, সাধাৰণ কথা। লাঠি চাৰ্জ মাৰিব, গজাল সোমাই লাঠিৰে প্ৰহাৰ, এয়া পাশবিক আনন্দ, দিল্লী আৰক্ষীৰ গুণ্ডাৰাজ নে কি হয়? হোৱাট ইজ দিছ? আচৰিত কথা, আচৰিত কেইবাটাও ভিডিঅ' এনেকুৱা পোহৰলৈ আহিছে যিয়ে অন্তৰাত্মাক কঁপাই তুলিছে, চকু পানী ওলাইছে। এইবোৰ চাওক আটাইতকৈ ভয়ংকৰ দৃশ্য। দিল্লী পুলিচৰ পুলিচ কম হৈ গৈছে নে আন কিবা? এই কেইবাগৰাকীও ব্যক্তিক আপুনি দেখিব যাৰ পুলিচৰ ড্ৰেছ নাই, বহি আছে হাতত লাঠি লয়। আপুনি কাণত কাণফুলি দেখিব, হেয়াৰ ষ্টাইল দেখিব, বিয়াৰ্ড ষ্টাইল দেখিব। আৰু এই কেইগৰাকী ব্যক্তিক কোনো এটা এংগলৰ পৰা দেখাতটো পুলিচ যেন নালাগে। যদি দিল্লী আৰক্ষীয়ে কিবা স্পেচিয়েল প্ৰভিজন দি থৈছে তেনেহলে বেলেগ কথা, কিন্তু সাধাৰণতে পুলিচৰ এনেকুৱা কাণফুলি নাথাকে, এনেকুৱা হেয়াৰ ষ্টাইল নাথাকে, এনেকুৱা বিয়াৰ্ড ষ্টাইল নাথাকে। এই ব্যক্তি কেইগৰাকী কোন হয়? এই ব্যক্তি কেইগৰাকী যাকে পাইছে তাকে পিটিছে, যাকে পাইছে তাকে প্ৰহাৰ কৰিছে, ইভেন সাংবাদিককো প্ৰহাৰ কৰিছে। লাল্লান টুপৰ সাংবাদিকক প্ৰহাৰ কৰিছে কাৰণ লাল্লান টুপৰ সাংবাদিকে সুধিছিল আপোনাৰ ড্ৰেছ কিয় নাই? আপুনি পুলিচ হয় নে নহয়? পিটিছে। আৰু সেই পিটাৰ পাছত কাষতে থকা বৰ্ডিত থকা পুলিচে আকৌ সাংবাদিকজনক ধমকাই উভতাই পঠাইছে। আপুনি কল্পনা কৰক, চিৰিয়াছলি চাওক, মই পুনৰ কৈছো যে বিজেপি বা কংগ্ৰেছক টাৰ্গেট কৰি এই ভিডিঅ' নহয়। মই বিজেপি চৰকাৰলৈ আহ্বান জনাইছো, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী যোন আছে, যোনে শুনে, তেওঁলোকলৈ আহ্বান যে অন্তত এনেকুৱা এটা চিটুৱেশ্যন নকৰিব যিটো চিটুৱেশ্যনে আপোনালোকৰ গোটেই ইম্প্ৰেশ্যনটোৱে বেয়া কৰি দিয়ে। এই গোটেই প্ৰতিবাদটো কিয় হৈছিলে এবাৰ ভাবো আহক। এই গোটেই প্ৰতিবাদটো কিয় হৈছিলে? এই গোটেই প্ৰতিবাদটোৰ বিষয়বস্তু আছিলে যে নিট পেপাৰ লিক, আৰু তাৰ বাবে কাৰোবাৰ পুত্ৰ, কাৰোবাৰ ভাতৃৰ প্ৰাণ গৈছে, মৃত্যু হৈছে, শেষ, জীৱন শেষ হৈ গৈছে। বহুত ডাঙৰ কথা। এখন ঘৰ আপুনি ভাবি চাওক, পেপাৰ লিক হয়,
এখন পেপাৰ যি দেখে এখন পেপাৰ সেভ কৰিব নোৱাৰে, এখন পেপাৰক নিৰাপত্তা দিব নোৱাৰে, সেইখন দেশৰ নাগৰিক কেনেকৈ আশ্বস্ত হ'ব? এখন পেপাৰ চাইনাত চাওক কি ধৰণে পেপাৰ সুৰক্ষা দিয়ে, এবাৰ চাওক। গতিকে শেষ হৈ গ'ল জীৱন। স্বাভাৱিক, খুব স্বাভাৱিক শিক্ষামন্ত্ৰীৰ ৰেজিগনেশ্যন, পদত্যাগ বিচাৰিছে, কাৰণ একাউণ্টেবিলিটি লাগে, কোনোবাইতো ৰেছপনচিবিলিটি ল'ব লাগিব। হয়, শিক্ষামন্ত্ৰীৰ পদত্যাগে শেষ কথা নহয়, কিয়নো নিটৰ এটা বৰ্ড আছে, এটা চিষ্টেম আছে, একাউণ্টেবিলিটি তেওঁলোকৰ আছে। কিন্তু কথা হ'ল যে ৰাইজে যিহেতুকে ডিপাৰ্টমেণ্ট থাকে, মন্ত্ৰী হিচাপত ভগাই দিয়া থাকে, শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, গতিকে দপ্তৰৰ মন্ত্ৰীবোৰকেতো প্ৰশ্ন সুধিব, কিয়নো আমি নেতা বনাওঁ, গতিকে আমি আমাৰ নেতাসকলকেতো প্ৰশ্ন কৰিম। শিক্ষামন্ত্ৰী পদত্যাগ বিচাৰিছে, ঠিক আছে বাৰু, শিক্ষামন্ত্ৰী ৰাইজৰ হেঁচাত শিক্ষামন্ত্ৰী পদত্যাগ কৰিব বিচৰা নাই বা বেকফুটত যাব বিচৰা নাই, বেকফুটত গ'লে হয়তো চৰকাৰে ভয় খোৱা বুলি ভাবিব, এনেকুৱা ধৰণৰ কিবা কিবি থাকিব পাৰে, ডিপ্ল'মেটিক বহুত কিবা কিবি থাকিব পাৰে, বুজি পালো। বেটাৰ হেণ্ডেল কৰিব নোৱাৰিলেহেঁতেন। এবাৰৰ বাবেও শিক্ষামন্ত্ৰীয়ে ক'লে নে যে ক্ষমা বিচাৰিছো, এনেকুৱা আৰু নহয়, মই বহুত দুখিত, এনেকুৱা ধৰণৰ এখন সংবাদমেল। চৰকাৰী মুখপাত্ৰই কোনোবা আহি নিজৰ ভুল স্বীকাৰ কৰি বিনয়েৰে কথাখিনি কৈ উপস্থাপন কৰক, মৰমেৰে অন্তৰ জিনিব পাৰিতো, কিন্তু ইগ' বা এই ধৰণৰ বৰ্বৰতাৰে অন্তৰ জিনাটো বাদে বৰং এই জুইত কেৰাচিন ঢলাৰ দৰে কাম হয়। গতিকে চৰকাৰলৈ বিনম্ৰ অনুৰোধ, কথাবোৰ তেতিয়াই শেষ কৰিব পাৰিলে হয় যেতিয়া শিক্ষামন্ত্ৰী পদত্যাগৰ দাবী উত্থাপন হৈছিলে। হয়তো পদত্যাগ কৰিলে হয়, নহয়তো সন্মুখলৈ আহি ক'লে হয়, কিয়নো নেতা মন্ত্ৰীয়েতো এনেও ভাষণৰ ফুলজাৰি দিয়াত এক্সপাৰ্টে। তেনেহ'লে এইবাৰ কিয় এই কামটো কৰা হ'ল? শেষত প্ৰতিবাদ হ'ল, তাৰ পাছত ইয়াত বিভিন্ন মানুহ সোমাই পৰিল, সোণম ৱাংচুকৰ অনশন, দীপকে, লাহে লাহে আন দলৰ সংগঠন। এতিয়া কথা হ'ল, বহু শেহতীয়া পোষ্ট আমি দেখিছো ছ'চিয়েল মিডিয়াত, যিয়ে কৈছে যে এই প্ৰটেষ্টটো বিপদে পৰিচালিত কৰা হৈছে। ইয়াত লাল চালাম, বামপন্থী, কংগ্ৰেছ সকলে হাইজেক কৰি এটা নতুন পাৰ্টি খোলাৰ এজেণ্ডাৰে গোটেই প্ৰতিবাদটো আগবঢ়াই লৈ গৈছে। চাওক, ইয়াত দুটা মোৰ দৃষ্টিভংগী আছে। এটা দৃষ্টিভংগী এইটো যে আপুনি ভাবক যে যিসকলে কৈ আছে যে প্ৰতিবাদটো বেয়া, হেন তেন, সেই ব্যক্তিগৰাকীক আপুনি প্ৰথমতে তিনিটা প্ৰশ্ন কৰক। প্ৰথম প্ৰশ্ন, মানি ল'লো এই প্ৰতিবাদ বেয়া, এই প্ৰতিবাদ কৰিবলৈ অহা মানুহসকলৰ এটা এজেণ্ডা আছে, গোপন এজেণ্ডা আছে, তেনেহ'লে হোৱাট ইজ দ্য সলিউশ্যন? যে আপুনি আহিবনে ৰাজপথত? মানে যিগৰাকীয়ে পোষ্ট লিখিছে বা যিগৰাকীয়ে কৈ আছে প্ৰতিবাদ বেয়া, আপুনি আহিবনে ৰাজপথত প্ৰতিবাদ কৰিব? এওঁলোকটো বেয়া, আমি এওঁলোকৰ লগত নচলো, আপোনাৰ লগত একেলগে বহি প্ৰতিবাদ কৰিম, আপুনি আহিবনে? দ্বিতীয়, তেওঁ এটা পোষ্ট লিখিবনে যে শিক্ষামন্ত্ৰী পদত্যাগ কৰিব লাগে? তৃতীয়, প্ৰতিবাদ নালাগে, প্ৰতিবাদ বেয়া, দেশৰ উন্নয়নত বাধা হৈ পৰে প্ৰতিবাদ, গতিকে প্ৰতিবাদো আমাক নালাগে, আমাক ৰেজিগনেশ্যনো নালাগে, আমি একো ডিমাণ্ড নিদিওঁ। ঠিক আছে, নিট পেপাৰ লিক হৈ গ'ল, মৰি গ'ল কোনোবা। এতিয়া সেই পোষ্ট লিখা মানুহকেইজনৰ মতে আমি কি কৰিব লাগে? আমি চুপচাপ থাকিম? আমি এবাৰ মাত্ৰ ক'ম যে বেয়া কথা হৈছে, নিট পেপাৰ লিক বেয়া কথা, আৰু হ'ব নালাগে, বহি যাম? হোৱাট ইজ দ্য সলিউশ্যন? মানে তেওঁলোকে কি বিচাৰে? যিবিলাকে কৈছে প্ৰতিবাদ বেয়া, এজেণ্ডা বেয়া, এয়া বেয়া, সেয়া বেয়া, নেশ্যনেল মিডিয়াটো নেদেখুৱাই, আমি কি কৰা উচিত এতিয়া? সেই ভুক্তভোগী পৰিয়ালে কি কৰা উচিত এতিয়া? মানে একদম চিম্পল, আপুনি মানক, তেওঁলোকে লিখিছে প্ৰতিবাদ বেয়া, তেওঁলোকে লিখিছে সোণম ৱাংচুক বেয়া, তেওঁলোকে লিখিছে অভিজিত দীপকে বেয়া, চব বেয়া। আমি সকলো বেয়া বুলি মানি ল'লো, আমি প্ৰতিবাদ কৰিবলৈও নাযাওঁ, আমি যন্তৰ মন্তৰটো নাযাওঁ, আমি ছাপৰ্টো নকৰোঁ, একো নকৰোঁ। এতিয়া হোৱাট ইজ দ্য সলিউশ্যন? সেই সলিউশ্যনটো তেওঁক সোধক, কি দিয়ে সলিউশ্যন, শুনক। অ'কে, কেছ ডিছমিছ। এতিয়া আহিছো এই CJPৰ প্ৰটেষ্টত লাল চালাম, আজাদীৰ নাৰা লগাক লৈ কথা। প্ৰথম কথা, ইয়াত চাওক, যেতিয়া এটা প্ৰতিবাদ হয়, সেই প্ৰতিবাদত হাজাৰৰো অধিক বহুত মানুহ থাকে আৰু বিভিন্ন ধৰণৰ মানুহ সোমায়, তাত পক্ষ বিপক্ষৰ মানুহ সোমায়। যদি প্ৰতিবাদ ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰে, বেয়া কৰিবলৈ চেষ্টা কৰে, বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে, গতিকে ফেক নিউজ বহুত ওলাই, ক্ৰছ ভেৰিফিকেশ্যন সদায় কৰিব। এটা ভিডিঅ' ওলাই অহাৰ লগে লগে সেই ভিডিঅ'টো অন্ধভাৱে বিশ্বাস নকৰিব। ছেকেণ্ড কথা, এই প্ৰতিবাদত মোৰ ব্যক্তিগত দৃষ্টিভংগী যে তাত লাল চালাম দিয়াৰ কোনো প্ৰয়োজন নাই, যিহেতুকে নিটৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ এটা আমাৰ বিষয়বস্তু, কোনো পলিটিকেল পাৰ্টিৰ ব্যক্তিগত বিষয়বস্তু নহয়, গতিকে লাল চালাম দিয়াৰ প্ৰয়োজন নাই, আজাদীৰ নাৰা দিয়াৰ প্ৰয়োজন নাই। একমাত্ৰ এটাই ফ'কাছ যাব লাগে যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, আৰু যাতে এই প্ৰশ্ন কাকত ফাদিল নহয় পুনৰাই।
কিন্তু কথাটো এনেকুৱা যে আমাৰ ভাৰতবৰ্ষৰ দৰে দেশ এখনত প্ৰত্যেকেই জলাজীয়ত নিজৰ নিজৰ ৰুটি সেকিবলৈ চেষ্টা কৰেই সকলোৰে নিজৰ পলিটিকেল মাইলেজটো বিচাৰে ধৰক বামপন্থীসকলৰ শেহতীয়াকৈ যদি আপুনি চাই আমাৰ দেশত একো অস্তিত্ব নাই বুলি ক'লেও ভুল কোৱা নহ'ব প্ৰায় নাই বেয়া পাব পাৰে উপায় নাই যেতিয়া এটা স্কোপ পায় তেওঁলোকে তেওঁলোকৰ লগো প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে তেওঁলোকে তেওঁলোকৰ নাৰা দিবলৈ চেষ্টা কৰে যাতে মানুহে ভাবক যে এতিয়াও জীয়াই আছে বাম শক্তি এতিয়াও তেওঁলোকৰ অস্তিত্ব আছে ঠিক একেদৰে প্ৰত্যেকটো পলিটিকেল পাৰ্টি এণ্ট্ৰি মাৰে আৰু তেওঁলোকে চেষ্টা কৰে যে তেওঁলোকেও যাতে হাইলাইট হওক এটা এটা কঠিন বাস্তৱ কঠিন সত্য গতিকে এয়া মোৰ দৃষ্টিভংগী যে হ'ব নালাগে একচুৱেলি কিন্তু ইকুৱেলি মই এইটো কথাও ক'ম যে আমাৰ বাবে এতিয়া আটাইতকৈ ডাঙৰ টপিক কোনটো আমাৰ বাবে মূল টপিকটো হৈছে যে নিটৰ প্ৰশ্ন কাকত ফাদিল আৰু এয়া পেপাৰ লিক আৰু যাতে বন্ধ হওক চিৰদিনৰ বাবে বন্ধ হ'ব লাগে এই বিষয়বস্তুটোক লৈ আমি যুঁজি আছো আমি আহিছো যুঁজিব আমি কোনো এআইএছএফৰ কাৰণে অহা নাই আমি কোনো এছএফআইৰ কাৰণে অহা নাই আমি কোনো কংগ্ৰেছৰ কাৰণে অহা নাই ইভেন আমি অভিজিৎ দিপকে আৰু সোণম ৱাংচুকৰ কাৰণেও অহা নাই গতিকে মই সোণম ৱাংচুকক লৈ বহুত কিবা ডিফেণ্ড কৰিব নাযাওঁ ইয়াত তেওঁ কোন কি আপোনালোকে গুগলত চালে গম পাই যাব অভিজিৎ দিপকে কোন কি আপোনালোকে গুগলত চালে গম পাই যাব মই এক্সপ্লেনেশ্যন দিয়াৰ প্ৰয়োজন নাই আমাৰ টপিকটো হৈছে এইটো গতিকে কোনোবাই আজাদীৰ নাৰা দিছে কোনোবাই লাল সালামৰ নাৰা দিছে বা কোনোবাই কংগ্ৰেছৰ এজেণ্ডা দেখুৱাইছে সেইটো এই মুহূৰ্তত আমাৰ কাৰণে বহুত তলৰ বস্তু আমাৰ এইটো বস্তু গতিকে আমি কোনোবাই লাল সালাম দিছে কোনোবাই কংগ্ৰেছৰ শ্লোগান দিছে কাৰণে আমি প্ৰতিবাদটোৰ পৰা আঁতৰি আহিম বা আমি আমাৰ এই বিষয়বস্তুটোৰ পৰা আঁতৰি যাম তেনেহ'লে চোন কি হ'ব তেতিয়াহ'লে মানে কোনোবাইতো আগবঢ়াই নিব লাগিব কাৰোবাৰ সাহসতটো আমি আগবাঢ়ি যাব লাগিব সি লাগিলে কংগ্ৰেছ হওক সি লাগিলে বিজেপি হওক সি লাগিলে আপ হওক সি লাগিলে বামপন্থী হওক যদি আমাক কোনোবাই আমাৰ বিষয়বস্তুটোৰ পিনে আগুৱাই যোৱাৰ সাহস দিছে বা আমাক আগুৱাই লৈ যোৱাত সহায় কৰিছে আমি সেই সহায় ল'ম কাৰণ আমি সাধাৰণ জনতা আমাৰ ইমান সাহস নাই আমাৰ ইমান শক্তিও নাই আমাক কোনোবাই পথ দেখুৱাই দিব লাগিব গতিকে মই পুনৰ কৈছো এইবোৰ বেয়া কথা এইবোৰ পলিটিকেল এজেণ্ডা ইউজ কৰিব নালাগে কিন্তু ভাৰতৰ দৰে এখন দেশত এয়া কঠিন সত্য এয়া আমাৰ দুৰ্ভাগ্য যে প্ৰত্যেকটো বস্তুতে ৰাজনীতি হয় প্ৰত্যেকটো বস্তুতে ৰাজনীতি সোমাবলৈ চেষ্টা কৰে কি বামপন্থী কি কংগ্ৰেছ কি আপ কি টিএমচি কি বিজেপি সকলো একেই গতিকে এই মুহূৰ্তত আমাৰ বিষয়বস্তু এইটো সেইবাবে মই এই বিষয়বোৰক গুৰুত্ব দিব বিচৰা নাই যে প্ৰতিবাদটোত কোন গৈছে কোনে নিটৰ ফুল ফৰ্ম জানে কোনে এপিএছচি ইউপিএছচি ফুল ফৰ্ম জানে নে নাজানে বিষয়বস্তু এইটো যে প্ৰত্যেকে এটলিষ্ট এইটোতো জানে যে দেশত পেপাৰ লিক হৈ আছে আৰু আজিৰ দিনত হোৱা নাই কংগ্ৰেছৰ দিনৰ পৰা হৈ আছে এইটো সঁচা কথা কিন্তু অন্তত এতিয়া বন্ধ হ'ব লাগে যিহেতুকে বিজেপিয়ে বহু কাম কৰে বুলি কয় বা কৰে বুলি কয় বিজেপিৰ ৰাইজৰ দল বুলি কয় গতিকে আমি বিচাৰো যে তেওঁলোকৰ দিনত অন্তত বন্ধ হওক এটা চিম্পল ডিমাণ্ড এডুকেশ্যন মিনিষ্টাৰ ৰেজিগনেশ্যন দিব লাগে হোৱাই কাৰণটো কি এডুকেশ্যন মিনিষ্টাৰ ৰেজিগনেশ্যন কিয় লাগে বিকজ অফ এটা কৰবাতটো কোনোবাই দায়িত্ব মূৰ পাতি ল'ব লাগিব নহ'লে যদি কোনো দায়িত্ব মূৰ পাতি নলয় তেনেহ'লে চিষ্টেমক সেই ঝটকাটো কেনেকৈ লাগিব এটা ঝটকা লাগিলেহে কিবা এটা হ'ব বিজেপিৰ কাৰণে বহুত চিম্পল এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানক বেলেগ এটা ডিপাৰ্টমেণ্টলৈ শিফ্ট কৰি দিয়ক এনেও মন্ত্ৰীসভাত ৰদবদল হৈয়ে থাকে কেৱল হয়তো তেওঁলোকে হয়তো ভাবি লৈছে চৰকাৰেও যে তেওঁলোকৰ এই ডিমাণ্ডটো মানি লোৱাৰ লগে লগে বিৰোধীয়ে চল পাই যাব কাইলৈকে প্ৰধানমন্ত্ৰীৰ ৰেজিগনেশ্যন বিচাৰিব কাইলৈকে গৃহমন্ত্ৰীৰ ৰেজিগনেশ্যন বিচাৰিব কিন্তু মই ভাবো বিজেপি ইমান কনফিডেণ্ট হ'ব লাগে যে তেওঁলোকে যিধৰণে উন্নয়নৰ কাম কৰি আছে বুলি কয় তেওঁলোকে এইটো কনফিডেণ্ট হ'ব লাগে যে এবাৰ এডুকেশ্যন মিনিষ্টাৰ ৰেজিগনেশ্যন হৈ যোৱাৰ পিছত দুনাই আৰু দেশবাসীয়ে বা অপজিশ্যনে চান্সে নাপাব যে আৰু কোনোবা মিনিষ্টাৰৰ ৰেজিগনেশ্যন বিচাৰক একমাত্ৰ এইটোৱেটো টপিক হৈছে য'ত সকলো ইউথ একলগ হৈ উঠি আহিছে গতিকে মোৰ ক'ব লগা এইখিনিয়ে আৰু বাকী থাকিল প্ৰটেষ্টৰ কথা অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ ইমান বৰ্বৰ নহ'ব ইমান নিৰ্দয় নহ'ব বিজেপি চৰকাৰখনে ইমান বছৰে যি নাম অৰ্জন কৰিলে যিমান কোটি কোটি মানুহৰ হৃদয় জিনিলে সেয়াটো সত্য কথা কোটি কোটি মানুহৰ হৃদয় জিনিছে গতিকে ইমান বছৰে কৰা কষ্টৰে হৃদয় জিনাৰ অন্তত মাত্ৰ এটা মুহূৰ্তৰ বাবে আপোনালোকে যদি গোটেই সেই হৃদয় জিনা হৃদয়বোৰ ভাঙিয়ে পেলায় কাৰণ এইসকল ছাত্ৰটো সাধাৰণ ঘৰৰ ছাত্ৰ আপোনালোকেও জানে এওঁলোকতো কোনো টেৰৰিষ্ট গ্ৰুপৰ মানুহ নহয় এটা মাত্ৰ চিম্পল ডিমাণ্ড যে এডুকেশ্যন চিষ্টেমটো আমাক বেটাৰ লাগে কিন্তু এই দেশৰ এইটো সত্য যে যদি গৰীব দুখীয়াই যদি পঢ়ি শুনি ডাঙৰ মানুহ হয় তেনেহ'লে গৰু গাধৰ দৰে গৰু খাতন কোনে দিব গাধা খাতন কোনে দিব গতিকে সেইবাবে পঢ়িবলৈ দিয়া নহয় আৰু যদি আমাৰ দেশৰ এডুকেশ্যন চিষ্টেম ভালেই হ'লহেঁতেন তেনেহ'লে মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়েনো বিদেশলৈ কিয় পঢ়িব গ'লহেঁতেন দেশতেইতো পঢ়িলে হয় এইবোৰ কঠিন বাস্তৱ কিন্তু সময় আহি গৈছে এতিয়া জাগ্ৰত হৈছে ইউথ গতিকে মই বিচাৰোঁ লাগি থাকক এই টপিকটোত বিচলিত নহ'ব কোনোবা নতুন পলিটিকেল পাৰ্টি
খুলিবও পাৰে খুলিব পাৰে কিন্তু আমাৰ সেইবোৰ বিষয়বস্তু নহয় আমি সাধাৰণ জনতা হিচাপে আমাৰ মাত্ৰ এটাই ডিমাণ্ড যে AISF লাল সালাম আজাদী কংগ্ৰেছ একদম নহয় সেইবোৰত বিচলিত নহব একদম আপোনালোকৰ ফকাছ ৰাখক যাতে আপোনালোকে নিটৰ প্ৰশ্ন কাকত পেপাৰ লিক কিয় হয় আৰু পেপাৰ লিক যাতে নহয় এইটোৱে আমাৰ টপিক বাকি আমি দেখিছো আন কেইবাটাও দৃশ্যাংশ যে প্ৰটেষ্ট ফিল্ডত নেম প্লেট আঁতৰাই যিবোৰ কাম কৰিছে আৰু নেম প্লেট আঁতৰোৱাৰ ৰিজন দিছে RF এ ৰিজন দিছে যে গৰমৰ কাৰণে নেম প্লেট আঁতৰাই দিছে what a rubbish thing মানে এনেকুৱাও যদি হয় তেতিয়াহ'লে কি হ'ব আৰু ছাত্ৰ ছাত্ৰীয়ে এইদৰে আঠুকাৰী সেৱা কৰিছে আৰক্ষীয়ে পিটিছে শিল দলিওৱা বুলি কৈছিলে ছাত্ৰ ছাত্ৰীয়ে কিন্তু ভিডিঅ'টো দেখিছো যে আৰক্ষীয়ে দিল্লী আৰক্ষীয়ে RF এ শিল দলিয়াইছে ইমান দূৰ অৱস্থা নে আৰক্ষীৰ যে আৰক্ষীয়ে শিল দলিয়াব লগা হৈছে আৰক্ষীয়ে প্ৰটেষ্ট জানো এনেকে হেণ্ডেল কৰে আৰক্ষীক এই ট্ৰেইনিং দিয়া হয় নেকি প্ৰটেষ্ট কেনেকে হেণ্ডেল কৰে আৰক্ষীটো জানে প্ৰটেষ্ট হেণ্ডেল কৰিবলৈ কেতিয়াও মূৰত মাৰিব নোৱাৰে সেইটো কথা নিশ্চয় আৰক্ষীয়ে জানে পিঠিত মাৰিব পাৰে ভৰিত মাৰিব পাৰে মূৰ ফাটি তেজ ওলাই গৈছে যুৱতীক কাপোৰ ফালি দিছে ছি এইখন দেশত আমি ধৰ্ষণকাৰীৰ শাস্তিৰ দাবী কৰোঁ এইখন দেশত এইসকল পুলিচে ইনভেষ্টিগেট কৰি ধৰ্ষণকাৰীক শাস্তি দিব RIP বুলিয়ে ক'লো আৰু কেইবাটাও এলিগেশ্যন আছে যে প্ৰটেষ্ট প্লেচত পূৰ্বৰে পৰা শিল ভৰ্তি ট্ৰাক আনি থৈছিলে শিল ভৰ্তি গাড়ী আনি থৈছিলে ভঙা গাড়ী আনি থৈছিলে প্ৰটেষ্টটোক বিপথে পৰিচালিত কৰিবলৈ এই বহু এলিগেশ্যন আছে গতিকে যিসকলে কৈ আছে যে প্ৰটেষ্টত বেয়া মানুহ আহিছিল তেওঁলোকে উদ্দেশ্য বেয়া তেওঁলোকে ভাৰতক নেপাল বাংলাদেশ বনাবৰ কাৰণে প্ৰতিবাদত আহিছিলে সেইসকল মানুহে অন্তত এইখিনি বস্তু ইকুৱেলি কওক যাতে বেলেঞ্চ হয় মই কৈছোৱে মই ইমান দিনে CJP প্ৰটেষ্টৰ ওপৰত কেতিয়াও একো লিখা নাই কেতিয়াও একো দিয়া নাই কাৰণ মোৰ CJP প্ৰটেষ্টটোক লৈ বিশেষ একো ক'বলগীয়া নাই অভিজিত দীপকে হতক লৈ মোৰ বিশেষ একো ক'বলগীয়া নাই কিয়নো মই নাজানো অভিজিত দীপকে বেকগ্ৰাউণ্ড একচুৱেলি সঁচাকে কি আৰু মই যেতিয়ালৈকে চিয়ৰ নহয় তেতিয়ালৈকে মই কাৰোবাৰ ওপৰত কমেণ্ট নকৰোঁ সেই লাগিলে অভিজিত দীপকে হওক সোণম ৱাংচুক হওক বা নৰেন্দ্ৰ মোদী কাৰো এগেইনষ্টত মই ফেক নিউজ উলিয়াব নিবিচাৰোঁ কিন্তু আজি যেতিয়া মোৰ চব প্ৰুফ আছে এভিডেন্স আছে মই দেখিছোঁ মোৰ অন্তৰাত্মা কঁপি উঠিছে পুলিচৰ এই গুণ্ডাগিৰি সহ্য কৰিব নোৱাৰি পুলিচে বেয়া কাম কৰিছে বহুত বেয়া কাম কৰিছে লাঠিত গজাল লগাই পিতা কাম সহ্য কৰা নহ'ব ইয়াৰ ছোৱালীৰ প্ৰাইভেট পাৰ্টত লাঠি খুচি দিয়া এই পাখণ্ডটোৰ শাস্তি হ'বই নাই ডিমাণ্ড গৰ্গে পাখণ্ডটোৰ শাস্তি হ'বই নাই এই পুলিচটোৰ যেতিয়াই মোৰ মাইণ্ডত আহে মোৰ মাথা গৰম হৈ যায় ডিমাণ্ড উঠক এই পুলিচটো ভৱিষ্যতে কি নকৰিব কিমান বেয়া কাম কৰিব পাৰে এই পুলিচটোৱে ইয়াৰ শাস্তি হ'বই নাই হ'ব নে নাই নহয় এই যে চিভিল ড্ৰেছত ঘূৰি ফুৰিছে এইকেইটা কোন হয় এইকেইটা এয়া কিন্তু বিজেপিৰ বাবেও এটা বেয়া কথা বেয়া ইম্প্ৰেশ্যন কিয়নো চৰকাৰ কেতিয়াও স্থায়ী নহয় আজিৰ পৰা 10-20 বছৰ পিছত যদি যায় কংগ্ৰেছ চৰকাৰ যদি আহে কংগ্ৰেছ চৰকাৰ যদি এই গুণ্ডাগিৰি কৰে কি হ'ব দেশৰ অৱস্থা গতিকে আপুনি বিজেপিৰ ছাপৰ্টাৰ হওক আপুনি কংগ্ৰেছৰ ছাপৰ্টাৰ হওক বা আপুনি যি পলিটিকেল পাৰ্টিৰ ছাপৰ্টাৰ হওক ডেমক্ৰেচিত কিছুমান এনেকুৱা বস্তু আছে যিবিলাক বস্তুৰ বিৰোধিতা আপুনি এগেইনষ্ট পাৰ্টি হ'লে কৰিব লাগে ছাপৰ্টাৰ পাৰ্টি হ'লে কৰিব লাগে কিন্তু আজি যিটো চিটুৱেশ্যন হ'ল চিভিল ড্ৰেছত আহি বহু মানুহে হাতত লাঠি লৈ পিটিছে এইটো আজি নহয় এইটো ডেমক্ৰেচিৰ কাৰণে বেয়া এইটো চৰকাৰ বুলি কথা নাই ইয়াত গজাল সোমাই কিনে লাঠিত পিটিছে IPS অফিচাৰে গৈ এগৰাকী যুৱতীক চৰ মাৰিছে ডিছকাষ্টিং এইখন মোৰ ভাৰতবৰ্ষৰ আইন ব্যৱস্থা নহয় এয়া হয়তো পাকিস্তান আফগানিস্তানৰ পৰা এডপ্ট কৰা আইন এয়া সততে কোৱা হয় নহয় বাংলাদেশ পাকিস্তানৰ আৰ্হিৰে প্ৰটেষ্ট চলিছে নহয় পাকিস্তান আফগানিস্তান ফৰ্মুলাত এইবোৰ কৰা হৈছে আৰক্ষীয়ে তেনে পাকিস্তানী কোন আফগানিস্তানী কোন বিদেশী কোন বিশেষ নকওঁ মই পুনৰ কৈছো বিজেপিৰ বিৰুদ্ধে মোৰ কোনো ক্ষোভ নাই বিশেষ কোনো ক্ষোভ নাই সঁচা কথা বিজেপিয়ে বহুত কাম কৰিছে এইটো একচেপ্ট কৰিব লাগিব কংগ্ৰেছে বেয়া পাওক ভাল পাওক বহুত কাম কৰিছে বিজেপিৰ দিনত বহুত কিবা চেঞ্জ হৈছে কিন্তু বিজেপিৰ দিনতেই এই বেয়া কাম এটা দেখি অন্তৰে কষ্ট পাইছে মই বিজেপিৰ প্ৰত্যেকগৰাকী শীৰ্ষ নেতৃত্বলৈ অনুৰোধ জনাইছো অন্তত এইকেইজনক শাস্তি দিয়ক মানে প্ৰটেষ্টত যদি কোনো বেয়া কাম কৰিছে তেওঁলোকক শাস্তি দিয়ক মোৰ ক'বলগীয়া একো নাই কিন্তু যদি এই পুলিচটোক ধৰক যে প্ৰাইভেট পাৰ্টত লাঠি সোমাই দিবলৈ চেষ্টা কৰিছে যিগৰাকী IPS চৰ মাৰিলে যি কেইজন পুলিচে
লাঠিত গজাল সোমাই সোমাই পিটিলে আটাইতকৈ ইম্পৰ্টেণ্ট ইয়াৰ কন্দুৱা গেছ নিক্ষেপ কৰিছে মই কৈছো যে আপত্তি নাই কৰিব লাগিব ভিৰ নিয়ন্ত্ৰণ কৰিব এইটো নিয়ম প্ৰটেষ্টত কৰে কন্দুৱা গেছ নিক্ষেপ एक्सपायरी डेट जो कंडुआ गैस निक्षेप करे ये टीयर गैस के गोले हैं जो लोग हमारे ऊपर छोड़ रहे हैं और इनकी एक्सपायरी डेट 12/25 है तार फलत হ'ব পৰা কনসিকুৱেন্সেस জানে নে एक्सपायरी डेट जो कंडुआ गैस निक्षेप কৰিছে মানে ভাৰতৰ ইমান বেয়া অৱস্থা নেকি ভাৰতীয় আৰক্ষীৰ ইমান বেয়া অৱস্থা নেকি যে कंडुआ গেছ এটাও নাই কৈ থাকিলে হেক নহব জি হক প্ৰটেষ্টক সমৰ্থন জনাও নজনাও এটো মই নকওঁ কিয়নো প্ৰটেষ্টৰ সহায় লৈ বহুতে বহুত কিবা কিবি এজেন্ডা চলায় কিন্তু মই এটা কথা কম যে অনলাইন হোক অফলাইন হোক যোনে যেনেকৈ পাৰে আপোনালোকৰ ডিমাণ্ড উঠাই থাকক পেপাৰ লিকৰ এগেইনষ্টত আমাৰ এই যুদ্ধ চলিব লাগিব অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আশা কৰিম চৰকাৰলৈ যে আপোনালোকে গুৰুত্ব দিয়ক আৰু এটা কথা শেষত কওঁ যে আজিৰ তাৰিখত নিজকে সাংবাদিক বুলি ক'ব নিবিচাৰোঁ একেবাৰে কিয়নো সাংবাদিকৰ বিৰুদ্ধে যি হেট্ৰেট সকলে দেখিছে ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমটো শেষেই হৈ গৈছে গতিকে সাংবাদিকসকলৰ এটা অনুৰোধ জানো বাধ্যবাধকতা বহুত থাকে কিন্তু অন্তত নিজৰ সুৰক্ষাৰ স্বাৰ্থত অকমান আপোনালোকে চেষ্টা কৰক আৰু ইনক্লুডিং মি ধন্যবাদ যদি মোৰ কাম ভাল পাইছে উইথ হিৰক সাবস্ক্ৰাইব কৰিব ঠিক আছে